কন্ট্ৰভাৰ্সি ক্ৰিয়েট কৰিব নালাগে মোৰ মতে আৰু যদি কন্ট্ৰভাৰ্সিয়ে ক্ৰিয়েট কৰিব লাগে যদি বেয়াই হয় তে অসমীয়া সিৰিয়েলবিলাকত অসমীয়া সিনেমাবিলাকত তেনেকুৱা গান কিয় বনাইছে যদি বেয়াই হয় ৰুলছ সবৰে কাৰণে সমান হ'ব লাগে অসমত বোলে আকৌ নতুনকে ভাইৰাছ আহিছে আৰু ভাইৰাছৰ অন্য এটা নাম মোৰ মতে হৈছে জেএছবিৰ কাভাৰ ভিডিঅ'ৰ নামত মক্কেলামি কৰিব ই আৰু ইয়াৰ যেতিয়া ভুলবিলাক দেখুৱাই দিয়া যায় ই নিজকে তুলনা কৰে অহেতুকৰ হিৰো হিৰইনৰ লগত আৰু ক'ব নিজে সিহঁতকেইটা জেলত যোৱা হয় কিমান কি কেছ থকা এইটো মিষ্টাৰ ৰাজা এবাৰ জেলত গৈছে হা সিহঁতে আকৌ আমাক কয় মিষ্টাৰ ৰাজা জেলত গৈছে মইতো ভাই আজিলৈকে দেখাও নাই শুনাও নাই মিষ্টাৰ ৰাজা জেলত যোৱা বুলি এক্টিং কৰিলো বুলিয়ে মই তেনেকুৱা মানুহ হৈ নাযাওঁ মই নিজে ৰিয়েল লাইফত এজন ইঞ্জিনিয়াৰ হয় আপোনালোকে বহুতে গম সাধাৰণ ইঞ্জিনিয়াৰসকলে ৰাস্তা বনাই দলং বনাই আৰু আমাৰ ইঞ্জিনিয়াৰে কিছ কৰি কাভাৰ ভিডিঅ' বনাই আছে বঢ়িয়া ইউটিউবত মই যদি এটা চিম্পুল সাধাৰণ ভিডিঅ' দিওঁ ভিডিঅ'টো একো ভিউজে নাহে তাতো গালিৰ ওপৰি গালি বহুত ভাল কাম কৰি আছো যে সেইকাৰণে গালিৰ ওপৰত গালি ই নিজে স্বীকাৰ কৰিছে এই ভিউজৰ কাৰণে যা তা কৰে আৰু ইয়াৰ লগত থকা কেইটা আৰু জেএছবি ভাই লাইভত আহিবৰ কাৰণে কাপোৰ নিপিন্ধাকৈ জেএছবিয়ে উৎপন্ন কৰা ভাইৰাছ এবাৰ কম হ'ল এবাৰ লগৰ কেইটাইও আহিছে ৰোষ্টাৰক ৰিপ্লাই দিবলৈ আৰু আপোনালোকে মৰমো দিছে বহুত ভালকৈ হে গাইস মই বিক্ৰম আৰু মই লক্স আৰু মই ডিম্পু বৰুৱা বহুত ভদ্ৰভাৱে বহু কথা ক'লো কিন্তু এতিয়া সেই ভদ্ৰতাৰ মানে সীমা চেৰাই গৈছে লিমিট ক্ৰছ কৰি গৈছে 2 मेगापिक्सल का कैमरा ऑन करके আমাৰ দাদাই আগতে ভিডিঅ'ৰ মাজত যিটো কাম কৰিছিল আজিকালি ভিডিঅ'ৰ প্ৰথমতে সেইটো কাম কৰা হ'ল মই যদি এটা চিম্পুল সাধাৰণ ভিডিঅ' দিওঁ ভিডিঅ'টো একো ভিউজে নাহে বাকী ইমান ঠাই আছে কিন্তু বাইদেৱে আমাৰ এই অধমকেইটাৰ ওচৰতহে ৰখিবলৈ পাইছে আৰু অকলে অকলে হাঁহি আছে ৱাহ কিয়া এক্টিং হে এক্টিং কৰা কেইটাৰ কথানো কি কম কেমেৰামেনো কম নহয় ই আকৌ বোলে কিবা লোকেল ষ্টাৰ আজিকালি ষ্টাৰ হ'বলৈ কি কষ্ট কৰিব লাগে না 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 জেএছবিৰ লগত কাভাৰ ভিডিঅ' বনাই দিয়া জেএছবিৰ কাভাৰ ভিডিঅ'ত ভিডিঅ'গ্ৰাফি কৰি দিয়া হৈ গ'লা লোকেল ষ্টাৰ ফাইনেলি ই ৰিক্সাত আমাৰ ইঞ্জিনিয়াৰ জেএছবিৰ আবিৰ্ভাৱ ঘটিছে আৰু এয়া কি উইদাউট গৰু জেএছবিৰ ভিডিঅ' ক'ত কমপ্লিট হ'ব এয়া চাওক এজন আমাৰ লোকেল ষ্টাৰৰ ভিডিঅ'গ্ৰাফি বাকী বাদ দিয়া এনজয় টু মেইন এক্টিঙৰ নামত কৰিবি এই সোপা আৰু অসমৰ ৰোষ্টাৰে যদি কিবা কয় ই ৰিপ্লাই দিবলৈ আহে অ মহাপ্ৰভু আপোনাক মই চিনি পাইছো আপুনি কোন হয় थारा भाई जीराज इतनी रोस्ट करेगा किसी ने सोची ना होगी सर पे चढ़ के बोले तूने क्या किया ইহঁতৰ ইঞ্জিনিয়াৰ দাদাকৰ সেইখিনিও মাথাত জ্ঞান নাই যে স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ বুলি তলত এটা ৱাৰ্নিং দি দিব লাগে ক'ৰ পৰা বা ইঞ্জিনিয়াৰিং পাছ কৰিছে সিহে জানে দেই থৈ সাধাৰণ মানুহে সদায় খোজ কাঢ়িলে আগৰ ফালে চাই খোজ কাঢ়ে আৰু যেতিয়া প্ৰতিভাৱান কিছ কৰি কাভাৰ ভিডিঅ' বনোৱা এজন ইঞ্জিনিয়াৰে খোজ কাঢ়ে তেতিয়া এনেকে খোজ কাঢ়ে আগৰ ফালৰ পৰা ছোৱালীজনী দৌৰি আহিছে কিন্তু ই এনেকুৱা বিহেভ কৰিছে যেন ছোৱালীজনীক দেখাই নাই ভাই চা 50 টকীয়া ছানগ্লাছ জোৰ খুলি ল আৰু ভালকে এক্টিং কৰ এজনী ছোৱালী বিপদত পৰোতে ছোৱালীজনীক সহায় কৰিলে তাৰপিছত ই ৰিক্সাত উঠি সেয়া কি খতম সো এইটোৱে আছিল আজিৰ ভিডিঅ' পাৰ্চনেলি যাক আকৌ হেড দিব নালাগে য'ত যিমান মজা কৰিবলগীয়া আছে আমাৰ কমেণ্ট ছেকশ্যন খোলা আছে ইয়াতে কৰা কিন্তু কাকো যায় যাতে পাৰ্চনেলি তোমালোকে গালি নিদিয়া সেইটোৱে মোৰ অনুৰোধ কাৰণ ইতিমধ্যে বহুত বেছি হেড পাইছে ভাই আমাৰ ফালৰ পৰা আৰু হেড দিব নালাগে কাৰণ আপোনালোকে তাতে যায়ো বহুত বেছি মৰম দিছে সো बाय बाय थोड़ा कम कलूं मैं पर जिद्दी आज तलूं नहीं थी समस्या अब मैं ही सारा हलूं हारने में अव्वल हूं मैं तभी तो अब सफल हूं मत करना तुम तकल्लुफ मैं अब अनस्टॉपेबल हूं